আমি শুনিবলৈ পাই খুব দুখ লাগিছে। আমাৰ এটা পৰিয়াল চিনিয়ৰ হয়, ৱাইফ এণ্ড হাজবেণ্ড এটা ঘৰত থাকে আৰু তেখেতসকলক ৰাতি হত্যা কৰিছে। আৰু ৰাতিপুৱা আমি খবৰটো পাই খুব বেয়া লাগিছে। তেখেতসকলক দাহেৰে কাটি পেলাই মানে হত্যা কৰিছে। তপন চক্ৰৱৰ্তী আৰু মধুমিতা বেনাৰ্জী দুইজনো খুব ভাল এটা ব্যক্তি আছিলে আৰু তেখেতসকলৰ সন্তান বাহিৰত থাকে বুলি আমি গম পাইছোঁ। তো আমাৰ বিধায়ক ডাঙৰীয়া তেখেতৰ পৰিয়ালক খবৰ ল'বলৈ গৈছে আৰু পুলিচৰ লগতো কথাটো পাতিছোঁ। তো তাত অলপ মানে দুষ্কৃতি টাইপৰ তেখেতসকলৰ দুইজন চিনিয়ৰ মানুহ থকা বা চিনিয়ৰ ব্যক্তি থকা চান্স লৈ পেলাই কোনোবা দুষ্কৃতিয়ে এইটো কৰিছে বুলি গম পাইছোঁ। তো পুলিচে তদন্ত কৰি আছে আৰু অতি শীঘ্ৰে এইটো কৰায়ত্ব কৰিব যোনে কৰিছে। আৰু ইয়াৰ পিছত আমি তেনেকুৱা অলপ কাম কাজ কৰিবলৈ অহা বা বিভিন্ন মানুহবিলাকক অলপমান চোৱা চিতা কৰাৰ কাৰণে নজৰ দিয়াৰ কাৰণে ইতিমধ্যে মই SP ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। গতিকে এই ঘটনাটো আমাক সকলোকে অলপ মানে অলপ চক কৰিছে। এনেকুৱা ঘটনাবিলাক যাতে পিছত নহয় সেইটো অলপ আমি সকলো সজাগ হ'ম। এটি বিশেষ বিজ্ঞাপন বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে। গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পচন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব। পালচাৰ, চিটি, প্লাটিনা, এভেঞ্জাৰ, ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালচাৰ N150 খনো পোৱা যাব। ডাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC ইঞ্চুৰেঞ্চ আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিৰ লগত শ্বৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুমত আহি আপোনাৰ পচন্দৰ বাজাজ বাইক ল'ব পাৰিব। ডাউহাৰু অটো এজেন্সি শ্বৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে। তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী, 2টা হেলমেট ফ্ৰী, ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে। অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 যোগাযোগ কৰক।